নমস্কাৰ। বিক্ৰম বৰা ইউটিউব চেনেললৈ পুনৰতে নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ব্ৰইলাৰ মাংস ৰেচিপি বনাবলৈ গৈ আছোঁ নিজৰ ব্লগিঙত। এইফালে পিঁয়াজ দিয়া হৈ গৈছে আৰু লগতে এইফালে দেখিবলৈ পাব এইফালে আৰু আপোনাৰ জিৰা পাউডাৰ, ধনিয়া, তেনেকৈ ৰচুন, আদা, নেহৰু, পিঁয়াজে দি আছোঁ। আৰু এইফালে ব্ৰইলাৰ মাংস ৰেচিপিটো বহুত ধুনীয়া হ'বলৈ গৈ আছে। ভিডিঅ'টো চাই যাওক। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি এইফালে খুন্দিবলৈ লৈছে। আকৌ ৰচুন, আদা, নেহৰু আকৌ মিক্স কৰি আকৌ আপোনাৰ ধুনীয়াকৈ দিয়া হ'ব। তাৰমানে কি ক'ম আৰু ভাষা নাই। তাৰমানে ৰেচিপিটো বনাবলৈ গৈ আছোঁ নিজৰ। এইফালে ফাইনেলি পিঁয়াজ দিয়া হৈ গ'ল আৰু লগতে আহিব এতিয়া চাই যাওক। ভিডিঅ'টো দেখা পাব। আপোনালোকৰ যদি বনাবলৈ মন যায় এনেকৈ ৰেচিপি বনাব। জুইত বনালে বহুত খাবলৈ ভাল লাগে, বহুত আমেজটোৱে বেলেগ। আৰু লগতে হালধি অকণ দিয়া হৈছে আৰু হেতাৰে অকণমান লৰাই দিয়া হৈছে নিজৰ বুলি কয় সিহঁত। এয়া দেখিবলৈ পাইছে বিলাহী দি দিছোঁ দেই নিজৰ বুলি কয় সিহঁত। বিলাহী আগতীয়াকৈ ভাজি লৈছোঁ, আপোনালোকেও ভাজি ল'বচোন। ফাইনেলি বিলাহীটো অকণমান ঢাকি দিয়া হৈছে নিজৰ বুলি। এয়া ফাইনেলি বিলাহী সিজি গৈছে। কি সুন্দৰ কালাৰ, কি চেণ্ট, কি মজা লাগিছে। খাবা আৰু টেষ্টিকৈ আৰু নিজৰ বুলি কয় সিহঁত। অকণমান বিলাহীবিলাক লৰাই কৰি ভাঙি দিছোঁ নিজৰ বুলি। আপোনালোকে এনেকৈ বনাই খাবচোন। আৰু যদি খাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নিজৰ বুলি। আৰু ফেচবুকত যদি চাই আছে ফেচবুক চেনেলটো ফ'ল' কৰিব নিজৰ বুলি। আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইফালে ব্ৰইলাৰ মাংস দিয়া আছে আৰু লগত পিঁয়াজ আৰু জিৰা, ধনিয়া, তাৰপিছত তেনেকৈ আৰু কিবাকিবি এইবিলাক আৰু ৰচুন, আদা, তাৰপৰা মিট মছলা তেনেকৈ দিয়া হৈছে। তাৰপৰা ব্ৰইলাৰ মাংস অলৰেডি দি দিয়া হৈছে। কি হয় চাওকচোন আজি। যদি ভাল লাগে আপোনালোকেও এনেকৈ বনাই খাই চাব। আৰু যদি খাই ভাল পায় এনেকৈ বনাই চাব, বনাই কৰি তাৰপৰা আৰু কমেণ্টত লিখিব আৰু যে বিক্ৰম বৰা ভাইৰ পৰা চাই পিনি এনেকৈ বনাইছিলোঁ দেই নিজৰ বুলি কয় সিহঁত। আৰু কাইলৈ অকণমান হেতাই লৰাই দিছোঁ দেই আৰু বেছিও লৰাই। এটা কথা পাহৰি গৈছিলোঁ। যেতিয়া পিঁয়াজ আৰু নহৰু, আদা এনেকৈ আপোনাৰ মিট মছলা চব মিক্স কৰিছিলোঁ ন, তেনেকৈ আৰু লগতে পুবালি তেল অকণ সানিকৈ অলপ জলকীয়া গুড়ি দিছিলোঁ অলপ। ফাইনেলি অলপ সানি কৰি তাৰপৰাই চৰুত দিছোঁ। পাহৰি গৈছিলোঁ মই ক'বলৈ, ভইচ নিদিয়া যে সেইকাৰণে। ডাইৰেক্ট আমি ফেচত কোৱা যে এয়া ফাইনেলি অকণমান লৰাই দিছোঁ দেই। চাই লওক কি ধুনীয়া লাগিছে আৰু ক'ব লাগিব আৰু। এইফালে আমাৰ ৱাইফে লৰাই আছে, মই এইফালে কেমেৰামেন কেমেৰা ধৰি আছোঁ। আৰু কি ক'ম আৰু ৱাইফে কয় যে মোক কেমেৰাটো ধৰি দিয়া আৰু ভইচ দিবলৈ তাৰমানে অকণমান লাজ লিখা লাগে বুলি কয়, নিদিওঁ বুলি কয়। ফাইনেলি জুইশালতে বনাই আছোঁ আৰু যিহেতু ঠাণ্ডা ছিজন পাইছেহি লাহেকৈ আৰু জুইশাললৈ গৈছোঁ আৰু। এইফালে ফাইনেলি আলু দি দিছোঁ। আলু বেছি দিয়া নাই। আলু আপোনাৰ ডাঙৰ আলু দুটা দিছোঁ, সৰু সৰুকৈ অলপ কুটি। আৰু আপোনালোকেও তেনেকৈ দিবচোন। সেই অকণ লৰাই দিছে আমাৰ ৱাইফে নিজৰ বুলি কয় সিহঁত। ফাইনেলি কালাৰটো উঠি গৈ আছে নিজৰ বুলি দেই। চাই যাওক ভিডিঅ'টো ভাল পালে কিন্তু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বুলি দেই। আৰু যদি ফেচবুকত চাই আছে ফেচবুক পোষ্ট ফ'ল' কৰিব নিজৰ বুলি। এইফালে দি দিয়া আছে আদা, ৰচুন আৰু আপোনাৰ জিৰা পাউডাৰ। অলপ জোল তাৰমানে গ্ৰেভি টাইপৰ লিখাকৈ বনাবলৈ গৈ আছোঁ ন নিজৰ বুলি কয় সিহঁত। চাই যাওক কেনেকুৱা লাগে, কি হয়গৈ আৰু লাষ্টৰ অৱস্থাটো চাওঁচোন বাৰু। ফাইনেলি ঢাকি দিছোঁ অলপ। ফাইনেলি আমাৰ হৈ গ'ল। আজিলৈ আহিছোঁ, বাই।